হেল্ল' নমস্কাৰ, বহুত দিনৰ মূৰত আহিছোঁ। মোৰ নীলিম কুমাৰ গৌতম অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহু অসুবিধাৰ মূৰত এই ব্লগটো দিছোঁ, কাৰণ মই ঘৰুৱাভাৱে আৰু আৰ্থিকভাৱে খুব দুৰ্বল হৈ পৰিছিলোঁ। সেইকাৰণে একো গান চান একো শ্বুটিং কৰিব পৰা নাই, একো দিব পৰা নাই। গতিকে আপোনালোকৰ মাজত মই গোটেইখিনি মোৰ যিখিনি দৰ্শক আছে, বেছি দৰ্শক নাই বাৰু, নতুন চেনেল লাগিবই পৰা নাই, তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। এতিয়া মই আজি এনেকুৱা ঠাইত আহিছোঁ, আমাৰ দৰং ডিষ্ট্ৰিক্টৰ দুনিৰ পৰা গড়ে 2 কিলোমিটাৰমান সোমাই আহিব লাগে, 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব, য'ত নেকি কালপানী আৰু ডিমিলা লগ হৈছে। সেই ঠাইডোখৰলৈ আহিছোঁ, কাৰণ অফিচিয়েল ছং এটা শ্বুট হ'ব তাতে। আমাৰ সকলোৰে মৰমৰ মনোৰঞ্জন চেতিয়াদেৱে গানটো গাইছে, খুব ধুনীয়া এটা গাঁৱলীয়া গান। আৰু আমি এই লোকেশ্যনটোতে আমি শ্বুটিং কৰিম বুলি ভাবিছোঁ। গড়ে আৰু প্ৰায় আজি 10 দিনৰ পিছত আমাৰ শ্বুট হ'ব। গতিকে আমি আমাৰ গোটেই টীমটো আহিছোঁ, টীম মানে গোটেই হোৱা নাই, 4-5জনমান আহিছোঁ আমি। মোৰ পিছফালে দেখিছে এইটো, মোৰ পিছফালে এইটো দেখিছে, এইটো কালপানী নদী হয়। এইটো চাওক, সেইটো কালপানী নদী হয়, এইটো কালপানী হয়, যিটো আমাৰ দুনিৰে আহিছে, দুনি ভেৰুৱা হৈ আহিছে, যিটো ৰাজঘাট দুনি ভেৰুৱা হৈ আহিছে, ৰাজঘাট হৈ ভেৰুৱা হৈ দুনি হৈ যিটো আহিছে, সেইটো মানে এইটো কালপানী, এইটো হয়। চ' বাকী এইফালে মই দেখাইছোঁ, এইটো চাওক, এইফালে চিধা দেখিছে ন, এইটো চিধা, সেইটো হৈছে ডিমিলা, যিটো নেকি পাণ্ডাৰ ঘাট হৈ আহিছে, পাণ্ডাৰ ঘাট হৈ আহিছে, যিটো হুছেইন চুপুৰী পাণ্ডাৰ ঘাট হৈ যিটো আহিছে, সেইটো হৈছে এইটো চিধা, এইটো হৈছে। আৰু মই আপোনালোকক এবাৰ মই দেখাই দিম ধুনীয়াকৈ। এবাৰ চাওক, আমাৰ এইবিলাক এতিয়া বানপানী হওঁতে খুব পানী, এইবিলাকতো আহিব সাহ নাই, এইবিলাক পূৰা ডুবি গৈছে। এই দেখিছেনে, এইবিলাক পূৰা ডুবি গৈছে, এইবিলাক পানী শুকুৱাই নাই, বেছিদিন হোৱা নাই শুকাবলৈ। এইটো হৈছে, আৰু এইটো আমাৰ পিলিঙা কাই, আপোনালোকে চায়ে থাকে, বৰ্ণই মিক্সৰ পিলিঙা কাই, এই পিলিঙা কাই আহিছে এতিয়া। আমাৰ বৰ্ণই মিক্সৰ পিলিঙা কাই বুলি ক'লে জানে, বৰ্তমান জনপ্ৰিয় হৈ আছে আমাৰ পিলিঙা কাই, এই উলটি পৰিব এতিয়া। আমি লোকেশ্যনত আহিছোঁ, বাকী আৰু আপোনালোকক মই দেখাই গৈছোঁ বাৰু। আৰু এইটো এটা ব্লগ বনাইছোঁ, বহুত দিন একো দিয়া নাই। এই ব্লগ একো নাই, আৰু মোৰ চেনেলটো একো বহুত দিন একো দিয়া নাই গান চানৰ কাৰণে। এইটো পিলিঙা কাই, কালপানী এইটো কালপানী বুলি কৈ আছোঁ, এটা ব্লগ এটা বনাইছোঁ। নদীটো পানীখিনি কলা কাৰণে কালপানী, সেইটোৱে। আচ্ছা, এইটো কি নদী? এইফালেটো কি সেইটো ডিমিলা চিধা আহিছে, সেইটো পানীটো ৰঙা, সেইটো পানীটো হালধীয়া, পানী, এইটো হালধীয়া, আৰু এইটো ক'লা হৈ আহিছে, মই দেখাম বাৰু। বাকী আৰু এইটো পিলিঙা কাই, আৰু আমাৰ বৰ্ণই মিক্সাৰৰ একদম মানে আমাৰ হিৰ' বুলি ক'ব লাগিব, মিণ্টুল। নাই, বৰ্তমান এতিয়া হিৰ' হিচাপত নাই, মানে আমি একলগত আছোঁ, নীলিম দা আছে, পিলিঙা কাই আছে, আৰু আমাৰ প্ৰডাকশ্যন মেনেজাৰ আছে, আৰু আমাৰ প্ৰডাকশ্যন মেনেজাৰ এইফালে আছে। আমাৰ গোটেই প্ৰডাকশ্যনটো চম্ভালি থাকে যে, গম পায়নে? গোটেই প্ৰডাকশ্যন যিমান যি গাড়ীৰ যাতায়াত, খোৱা লোৱাৰ পৰা আদি কৰি আমাৰ শ্বুটিঙত আমাৰ সঞ্জীৱে চম্ভালি থাকে। ইয়াৰ তলত মানুহ আছে, ই আৰু মেনেজাৰ, ক'ব গ'লে মেনেজিং ডাইৰেক্টৰ আৰু MD। এতিয়া মই আপোনাক চিধা দেখাইছোঁ বাৰু, এইটো চাওক বাৰু, ওচৰলৈ গৈছোঁ অলপ, এইটো চাওক, আপোনালোকে ভালকৈ লক্ষ্য কৰক, এইখিনি ক'লা পানী,